আজি ভালুকমাৰীত ফাংচন চাবলৈ গৈ আছো। আমাৰ মঞ্চত আহিব এজন আমাৰ ছিংগাৰ এবাৰ যে আমি ডান্স কৰিব গৈ আছো। এজন হৈছে কান্দুৰা বসুমতাৰী, মোহন দা, হেল্ল'। এইকেইটা আমাৰ পাৰ্টনাৰ কেইটা লাজ কৰিছে। সমীৰ দা, এইজন আমাৰ ইউটিউবাৰজন বৰ্তমান আমাৰ মঞ্চত উপস্থিত আছে। এইয়া ৰাকেশ ভাই আৰু আগলৈ বহুত গৈ আছে। আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছো, ৰাতি হ'লেও বহুত চেষ্টা কৰিছো। এইয়া মাথিয়াৰ বৰ্তমান জোতা খুলি গৈছে, কি কবা। এইয়া আমাৰ এজন লগত আহি আছে, ইউটিউবাৰলৈ হাই কৈ দিয়া ৰাকেশ ভাই ৰিমিক্স ব্লগ। মানে আমি খোজকাঢ়ি গৈছো, বহুত 20জন মান হ'ব। আমি মানে খোজকাঢ়ি যিমান লোক কষতে হয় আৰু দুখীয়া মানুহ, আমাৰ গাড়ী চাড়ী নাই, মানে অলপমান টাইম পাছ কৰি গৈ আছো আমি। এতিয়া ছিংগাৰ উঠা টাইমত আমি পামগৈ, মানে এতিয়া গৈ আছো আমি লাহে লাহেকে। আপোনালোকে চাই থাকক, ভিডিঅ'টো আৰম্ভ কৰো, চাই থাকক। খুব জনপ্ৰিয় গীত গাইছে জুবিনদাসকলে। নাচিব পৰা, নাচিবা সাজু সাজু, এবাৰ চিঞৰ এটা হ'ব লাগে।